নমস্কাৰ, মোৰ নাম শ্ৰী ঋষি দাস। মই খাজানপাৰা ট্ৰাইবেল হাই ছেকেণ্ডেৰী স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ। আজি আমি প্ৰাকৃতিকভাৱে নিৰ্মিত চেম্পুৰ আৰ্হি প্ৰস্তুত কৰা হ'ল। ইয়াত ফাৰ্ষ্টত আমি ঔটেঙাটো কাটিলোঁ। ঔটেঙা কটাৰ পিছত ইয়াৰ বীজটো ল'লোঁ আৰু যিটো নিমৰ গুণৰ লগত এই ঔটেঙাৰ বীজটো আমি মিলাই প্ৰাকৃতিকভাৱে চেম্পু প্ৰস্তুত কৰা হ'ল। আমাৰ বিষয়বস্তুটোৱে হৈছে ঔটেঙাৰ বীজৰ পৰা প্ৰস্তুত কৰা প্ৰাকৃতিক চেম্পু ব্যৱহাৰ এক বিজ্ঞানসন্মত অধ্যয়ন। আমাৰ যিটো এই প্ৰকল্পটোৰ প্ৰয়োজনীয়তাৰ লক্ষ্য হৈছে আজিকালি যিহেতু বহুত মানুহে ৰাসায়নিকভাৱে যিবোৰ দ্ৰব্য এইবোৰ ব্যৱহাৰ কৰাৰ পিছত মানৱ শৰীৰৰ নেতিবাচক দিশসমূহৰ অতিকৈ প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱসমূহ আমি সজাগ কৰা। ইয়াৰ যিটো লক্ষ্য আৰু ধাৰণাটো হৈছে ঔটেঙাৰ বীজৰ ৰস নিষ্কাশনৰ পৰা প্ৰাকৃতিকভাৱে চেম্পু আৰু পৰিৱেশ অনুকূল চেম্পু প্ৰস্তুত কৰা আৰু এই চেম্পুৰ মূৰত সানিলে সেই চেম্পুৰ চুলিৰ পৰিষ্কাৰ আৰু পুষ্টিকতা বঢ়াই নিয়া। ইয়াৰ ধাৰণাটো আমি পাইছিলোঁ যে প্ৰাকৃতিকভাৱে যিবোৰ উৎপাদিত সামগ্ৰী ইয়াৰ চাহিদাটো বৃদ্ধি কৰা। ইয়াত আমি ঔটেঙা ইয়াত বীজটো পোৱা আছে। ফলাফল ইয়াত শিশুৰ ক্ষেত্ৰত ইয়াত বেছি পাৰ্থক্য নাহে আৰু 14-30 বছৰ বয়সৰ ব্যক্তিসকলে যথেষ্ট সুফল পাইছিল। লগতে ইয়াৰ সিদ্ধান্তসমূহ আমি ক'বলৈ গ'লে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা যিটো চেম্পুটো ঔটেঙাৰ পৰা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা চেম্পুৰ ইয়াতকৈ বেছি ভাল আৰু ইয়াৰ যিটো সমস্যা আৰু সমাধান, যিহেতু ঔটেঙা গছটো গোটেই বছৰ জুৰি কিবা হৈ নাথাকে, সেয়েহে আমি বিভিন্ন সময়ত ঔটেঙা গছ ৰুব লাগে আৰু ঔটেঙাবোৰ যিমান পাৰে এইবোৰ কিবা সংগ্ৰহ কৰি তাৰ পৰা সহজভাৱে যিটো প্ৰাকৃতিকভাৱে নিৰ্মিত চেম্পুটো ব্যৱহাৰ কৰিব লাগে। এই চেম্পু সেৱনৰ চুলিত ঘঁহাৰ ফলত চুলিৰ যিটো কঠিনতা বৃদ্ধি হয় আৰু ইয়াৰ পৰিষ্কাৰ লগতে ইয়াৰ পুষ্টিকতাও বৃদ্ধি হয়। এয়াই আমাৰ ইমান